নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অমিয়া আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক কেইখনমান ঘৰতে বোৱা চাদৰ দেখাম। এখন কমলা ৰঙৰ পাৰি দিয়া চাদৰ হয়। ইয়াতে মই 3 লাইন পুলি ভাঙি দিছোঁ আগটোত, আৰু বুটা 2 লাইন কৰিছোঁ। তাতে মই বুটাটোৰ মাজতো 3 লাইন পুলি ভাঙি দিছোঁ, তাৰপৰা ওপৰতো দিছোঁ, তলতে তেনেকৈ পুলি ভাঙি দিছোঁ। একেবাৰে চিম্পুল চাদৰ। এখন বগা পকোৱা চাদৰ হয়, আৰু ইয়াতে মই নমামী সূতাৰ বান্ধি বৈছিলোঁ। এইটো মুগা ৰঙৰ পাৰিটো দিয়া আছে। ইয়াত মই 3 পাচিৰে তোলাই লোৱা এটা ডিজাইন কৰি দিছোঁ। এখন চকলেট ৰঙৰ পাৰি দিয়া চাদৰ, এখন আশী পকোৱা চাদৰ হয়। ইয়াতে বগা গৰিয়লি কৰা হৈছে। এখনো মুগা ৰঙৰ পাৰি দিয়া চাদৰে হয়। ইয়াত নমামী পাটৰ বান্ধি বোৱা আছে। ইয়াত 24টা কাঠিৰ এটা সৰু ফুল কৰি দিছোঁ। 3 লাইন পুলি ভাঙি দিছোঁ আগলৈ। এখন বগা পকোৱা চাদৰ হয়, আৰু ইয়াতে বেঙুনীয়া ৰঙৰ পাৰিটো দিয়া আছে। ইয়াতে ফুল তোলা নাই। এখন 60 সূতা চাদৰ হয়। ইয়াতে বগা গৰিয়লি কৰা হৈছে, আৰু ইয়াত পাৰিটো 4টা ৰঙে দিয়া হৈছে: বগা, বেঙুনীয়া, হালধীয়া আৰু ক'লা। ইয়াতো ফুল তোলা হোৱা নাই। আগটো এনেদৰে কৰি দিয়া হৈছে, গোটেইকেইটা ৰং মিলাই পেলাই দিয়া হৈছে আগটোত। এখন 60 সূতা চাদৰে হয়। ইয়াত ৰঙা পাৰি দিয়া হৈছে। ইয়াত 3 পাচিৰে তোলাই লোৱা এটা ডিজাইন কৰি দিয়া হৈছে। ৰঙা 2 লাইন দি বগা এলাইন দিছোঁ, আকৌ ৰঙা এলাইন, বগা এলাইন, আকৌ ওপৰলৈ ৰঙা 2 লাইন তেনেকৈ কৰি দিয়া হৈছে। এইখনতো একেভাগেই কৰা হৈছে। একেলগতে বোৱা চাদৰে হয়। এখনো 60 সূতা চাদৰ। এখন গুলপীয়া পাৰি দিয়া চাদৰ হয়। ইয়াত এখনো 60 সূতা চাদৰে হয়। ইয়াত পুলিকেইটাত মই গুণা মাৰি দিছোঁ অলপ, আৰু এইটো 6টা চপাত চিৰ বাছি লৈছোঁ। চিৰ মূৰে কৰিব পৰা ডিজাইন হয়। ইয়াতে 5টা কাঠি আছে বুটাটোত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।